কোনোবাই অপমান কৰিলে আপুনি কি কৰা উচিত? গৌতম বুদ্ধ মতে কোনোবাই অপমান কৰিলে আপুনি কি কৰা উচিত? বহু সময়ত মানুহৰ জীৱনত এনে কিছু ঘটনা ঘটে যিয়ে বহুত বেছি কষ্ট দিয়ে, যিয়ে মানুহৰ আত্মবিশ্বাস ভাঙি দিয়ে। বিশেষকৈ যেতিয়া কোনো মানুহে আমাক অপমান কৰে। মানুহে যেতিয়া আমাক অপমান কৰে তেতিয়া আমি ভাবোঁ যে ইয়াৰ প্ৰতিশোধ কেনেকৈ ল'ম, অৰ্থাৎ আমিও তেওঁৰ অপমান কিদৰে কৰিম। মানৱ জীৱনৰ এই কথাৰ ওপৰত এটি গৌতম বুদ্ধৰ গল্প প্ৰথমে শুনক, তাৰ পাছত দেখিব আপোনাৰ মন কেনেদৰে প্ৰস্তুত হৈ পৰিব যে কোনোবাই যদি আপোনাক হাজাৰ হাজাৰ গালি দিয়ে, অপমান কৰে, তেতিয়াও আপোনাৰ মন মগজুত কোনো প্ৰভাৱ নপৰিব, কোনো বিৰূপ প্ৰতিক্ৰিয়া নাথাকিব। এবাৰ গৌতম বুদ্ধই এখন গাঁৱৰ মাজেদি পাৰ হৈ গৈ আছিল, যি গাঁৱৰ মানুহে তেওঁক খুব পচন্দ নকৰিছিল। এনেতে কেইবাজনো গাঁৱৰ লোকে তেওঁক ঘেৰি ধৰিছিল আৰু নানান কটু কথা শুনাবলৈ আৰম্ভ কৰিছিল। আনকি সেই গাঁৱৰ চৰ্দাৰজনে মাৰিবলৈও তৰ্জন গৰ্জন কৰিছিল বুদ্ধক। কিন্তু বুদ্ধই গাঁৱৰ সকলো লোকৰ কথা আওকাণ কৰি হাঁহি আছিল। তাকে দেখি গাঁৱৰ লোকসকলে কিছু শান্ত হৈ পৰিছিল আৰু বুদ্ধই আগৰ গাঁওখনলৈ যাবলগীয়া দৰকাৰী কাম আছে বুলি কৈ যাবলৈ আগবাঢ়িছিল। বুদ্ধৰ আচৰণ দেখি গাঁৱৰ চৰ্দাৰজনে বুদ্ধক প্ৰশ্ন কৰিছিল, হে লোকজন, তোমাক আমি ইমান গালি গালাজ কৰিছোঁ, তাৰ পিছতো তুমি উত্তৰ নিদি হাঁহি আছা, তোমাৰ বেয়া লগা নাই, খং উঠা নাই নেকি? উত্তৰত বুদ্ধই কৈছিল, তোমালোকৰ আহি পোৱাত অলপ দেৰি হৈছে। যদি তোমালোকে 10 বছৰ আগতে এনে কটু কথাৰে মোক গালি গালাজ কৰিবলৈ আহিলেহেঁতেন তেন্তে মোৰো ৰাগ উঠিলেহেঁতেন, ময়ো তোমালোকক কটু বচন শুনালোহেঁতেন, কিয়নো সেই 10 বছৰ আগতে মোৰো আচৰণ তোমালোকৰ দৰেই আছিল। কিজানি মই তোমালোকৰ সৈতে যুদ্ধই কৰিলোহেঁতেন। কিন্তু বৰ্তমান মই বহুত আগবাঢ়ি গৈছোঁ। এতিয়া মোৰ মাজত খং ঘৃণা একোৱেই নাই। মই এতিয়া এনে ঠাইলৈ গৈছোঁ য'ত তোমালোকৰ গালিয়ে ঢুকি নাপায়, তোমালোকৰ হওক বা আন কাৰো ক্ৰোধে মোক আঘাত নকৰে। তাৰ পিছতো চৰ্দাৰে কৈছিল, কিন্তু এইটো কেনেকৈ সম্ভৱ যে তোমাৰ বেয়া নালাগিব? মই তোমাক গোটেই গাঁওবাসীৰ সন্মুখত গালি গালাজ কৰিছোঁ, তথাপিও? উত্তৰত বুদ্ধই কৈছিল, যোৱাকালি মই এখন গাঁৱলৈ গৈছিলোঁ। সেই গাঁৱৰ সকলো লোকে মোৰ প্ৰবচন শুনিছিল, খুব আদৰ কৰিছিল। মোক আৰু সেই গাঁৱৰ চৰ্দাৰজনে মোৰ বাবে মিঠাই লৈ আনিছিল আৰু মোক খাবলৈ বহুত অনুৰোধ কৰিছিল। কিন্তু মই মোৰ পেট ভৰি থকা হেতুকে এটা মিঠাইও খাব নোৱাৰিলোঁ। ফলত চৰ্দাৰজনে মিঠাইখিনি উভতাই লৈ গৈছিল। অৰ্থাৎ যদি মই কাৰো পৰা একো নলওঁ তেন্তে আনে কেনেকৈ মোক কিবা দিব পাৰিব? আৰু যেতিয়া মোক কোনোৱে কিবা দিয়ে সেইটো ল'ম নে নল'ম সেইটো নিৰ্ভৰ কৰে মোৰ ওপৰতেই। তাৰপিছত বুদ্ধই চৰ্দাৰজনক সুধিছিল, এতিয়া তুমি কোৱাচোন, মই নোখোৱাৰ পিছত উভতাই লৈ যোৱা মিঠাইখিনি সেইজন চৰ্দাৰে কি কৰিব? তেওঁ উত্তৰ দিছিল, নিশ্চয় চৰ্দাৰজনে ঘৰত লৈ গৈ মিঠাইখিনি আনক খাবলৈ ভগাই দিব। বুদ্ধই চৰ্দাৰৰ উত্তৰটো শলাগ লৈছিল, কিয়নো তেওঁ ঠিক অনুমানে কৰিছে আৰু সেই প্ৰসংগতে কৈছিল, তুমিও সেই মিঠাইৰ দৰে মোৰ বাবে গালি লৈ আহিছা আৰু তুমি বিচৰা যে মই তোমাৰ গালি গ্ৰহণ কৰোঁ, কিন্তু মই এইটো কেতিয়াও গ্ৰহণ নকৰোঁ। আৰু এতিয়া তুমি উত্তৰ দিয়া যে মই গ্ৰহণ নকৰা তোমাৰ গালি গালাজ তৰ্জন গৰ্জনখিনি তুমি এতিয়া কি কৰিবা? বুদ্ধৰ এই উত্তৰ সেই গাঁৱৰ চৰ্দাৰজনৰ হাতত নাছিল। তাৰপিছত বুদ্ধই পুনৰ কৈছিল, তোমাৰ প্ৰতি মোৰ দয়া হৈছে। তোমাৰ কথাত খং উঠাৰ পৰিৱৰ্তে মোৰ খং তেতিয়াহে উঠিব যেতিয়া মই তোমাৰ গালিসমূহ গ্ৰহণ কৰিম। বুদ্ধৰ কথা শুনি চৰ্দাৰে তলমূৰ কৰিছিল। তাৰপিছত বুদ্ধই কৈছিল, গালি গালাজ হৈছে এটি কাঁইটৰ দৰে, যিয়ে দিয়ে আৰু যিয়ে গ্ৰহণ কৰে উভয়ে সেই কাঁইটৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ যায়। এতিয়া তুমিয়েই কোৱা, মই তোমাৰ সেই গালি কেনেদৰে গ্ৰহণ কৰিম? মোক ক্ষমা কৰিবা, মই তোমাৰ উপহাৰ গ্ৰহণ কৰিব নোৱাৰিলোঁ। শেষ কথা শুনি সেই চৰ্দাৰ লাজত পৰিছিল আৰু তেওঁৰ চকুৰে চকু পানী পৰিছিল আৰু গৌতম বুদ্ধৰ ভৰিত ধৰিছিল। বন্ধুসকল, আমি বহুবাৰ এনেদৰে ভাবোঁ যে আমাৰ দুখৰ কাৰণ হৈছে আন কোনো ব্যক্তি আৰু তাৰ ফলত আমি আমাৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই দিওঁ। কিন্তু বাস্তৱত এইটো নিৰ্ভৰ কৰে আনে কোৱা বা আমালৈ নিক্ষেপ কৰা কটু কথাসমূহ আমি কিদৰে গ্ৰহণ কৰোঁ। যদি আমি আনৰ কটু কথা বা বচন গ্ৰহণ কৰোঁ, সেয়া হ'ব আমি আমাৰ ভৰিত চেপৰা বা কোৰ মৰাৰ দৰে, আৰু যদি গ্ৰহণ নকৰোঁ তেন্তে সেইটোৱে আমাৰ ওপৰত কোনো প্ৰভাৱেই পেলাব নোৱাৰে। এনেদৰে যদি কোনোবাই আমাক ভাল কথা কওঁতে সুখী হ'ব পাৰোঁ আৰু কটু কথাত দুখী হৈ পৰোঁ, তেনেহ'লে আমি বুজিব লাগিব যে আমাৰ জীৱন আমাৰ নিয়ন্ত্ৰণত নাই। আমাৰ সুখ দুখ আনে পৰিচালনা কৰিছে। সেয়ে মনত ৰখা উচিত যে অইন কাৰোবাৰ কথা শুনি খুব বেছি প্ৰফুল্ল হোৱা বা দুখী হোৱাৰ অৰ্থ একেবাৰে শূন্য। নিজৰ কৰ্মৰ বাবেহে আপুনি সুখী হওক আৰু আপোন কৰ্মৰ বাবেহে দুখী হওক। ভিডিঅ'টি ভাল পালে এটি লাইক নিশ্চয় দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিব, কিয়নো ভাল কথাৰ ভিডিঅ' প্ৰচাৰ বহুত কম। ধন্যবাদ।